মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমাৰ মানুহবিলাকে বিভিন্ন কাৰণত ইখন ঠাইৰ পৰা আন এখন ঠাইলৈ যায়। কিছুমানে তাত গৈ স্থায়ীভাৱে থাকিবলৈ লয়, কিছুমানে অস্থায়ীভাৱে থাকে। এনেকৈ ইখন ঠাইৰ পৰা মানুহ আন এখন ঠাইলৈ বা ইখন ঠাইৰ পৰা মানুহ আন এখন ঠাইলৈ যোৱা বা আন এখন ঠাইৰ পৰা আন এখন ঠাইলৈ অহা। ধৰি লওক ভাৰতবৰ্ষৰ পৰা বিদেশলৈ ইয়াৰ পৰা মানুহ গুচি গ'ল, বা আমেৰিকাত গ'ল, লণ্ডন গ'ল, বা ৰাছিয়া গ'ল, বা ফ্ৰান্স গ'ল, বা চীন গ'ল। এনেকৈ বিভিন্ন দেশলৈ মানুহ যাব পাৰে বা যায়। আকৌ বিদেশৰ পৰা মানুহ আহে, যেনেকৈ ভাৰতবৰ্ষত বাংলাদেশৰ পৰা আহিলে, ভূটানৰ পৰা আহিলে, নেপালৰ পৰা আহিলে, বা অন্য আমেৰিকাৰ পৰা হওক বা আন ঠাইৰ পৰা আহিলে, আহি ইয়াতে থাকিবলৈ ল'লে স্থায়ীভাৱে বা অস্থায়ীভাৱে। এনেকৈ এখন ঠাইৰ পৰা আন এখন ঠাইলৈ মানুহে অহা যোৱা কৰি বা আহি তাত স্থায়ীভাৱে বা অস্থায়ীভাৱে বসবাস কৰাটোকে কোৱা হৈছে জনপ্ৰব্ৰজন। এই জনপ্ৰব্ৰজন দুই ধৰণে হ'ব পাৰে। এটা হৈছে আন্তঃপ্ৰব্ৰজন। আন্তঃপ্ৰব্ৰজন মানে আমাৰ ভাৰতবৰ্ষলৈ বিভিন্ন দেশৰ পৰা আহিলে, যেনে ভূটানৰ পৰা মানুহ আহি ইয়াতে স্থায়ীভাৱে থাকিবলৈ ল'লে, বা নেপালৰ পৰা আহি স্থায়ীভাৱে থাকিবলৈ ল'লে, বা অস্থায়ীভাৱে থাকিবলৈ ল'লে বহুদিনলৈকে। তেনেকৈ আন আন দেশৰ পৰা আহি বসবাস কৰিবলৈ ল'লে। এই বিদেশৰ পৰা আমাৰ দেশলৈ আহিছে, এইটো হৈছে আন্তঃপ্ৰব্ৰজন। যেনে বিহাৰৰ পৰা অসমলৈ আহিলে, এইটো হ'ব আন্তঃপ্ৰব্ৰজন। বা ৰাজস্থানৰ পৰা অসমলৈ মানুহ আহিলে, এইটো হ'ব আন্তঃপ্ৰব্ৰজন। এতিয়া আমাৰ ভাৰতবৰ্ষৰ পৰা শিক্ষা বা অন্য কিছুমান কাৰণত শিক্ষা লাভ কৰিবৰ কাৰণে আমেৰিকালৈ গ'ল, বা চাকৰিৰ সূত্ৰে আমেৰিকালৈ গ'ল, বা অন্য কোনো এটা কাৰণত ভাৰতবৰ্ষৰ পৰা বেলেগ ৰাষ্ট্ৰত গমন কৰিলে, এইটোক কোৱা হ'ব বহিঃপ্ৰব্ৰজন। আন্তঃপ্ৰব্ৰজন মানে আন দেশৰ পৰা বা আন ৰাজ্যৰ পৰা আহে। বহিঃপ্ৰব্ৰজন মানে কি, আন দেশলৈ গুচি যায় বা আন এখন ৰাজ্যলৈ গুচি যায়, এইটো হ'ব বহিঃপ্ৰব্ৰজন। আন্ত হৈছে অহাটো আৰু বহি হৈছে যোৱাটো। এই দুই ধৰণৰ প্ৰব্ৰজন দেখা যায়। যদি আন্তঃপ্ৰব্ৰজন বেছি হয়, দেশখনৰ জনসংখ্যা বাঢ়িব। যেতিয়া ভাৰতবৰ্ষত যদি বাংলাদেশৰ পৰা মানুহ আহে, ভূটানৰ পৰা আহে, নেপালৰ পৰা আহে, বা পাকিস্তানৰ পৰা আহে, এনেকৈ যদি বিভিন্ন দেশৰ পৰা ভাৰতবৰ্ষত মানুহ আহে, তেতিয়া ভাৰতবৰ্ষৰ যিটো জনগাঁথনি, এই জনগাঁথনিটো সলনি হ'ব। এই যিটো অত্যাধিক জনসংখ্যা হ'ব, তেতিয়া জনসংখ্যা পৰিমাণ বাঢ়িব, গাঁথনি পৰিৱৰ্তন হ'ব, বিভিন্ন ধৰণৰ অভাৱ অনটন, বিভিন্ন ধৰণৰ সমস্যা, যেনে খোৱা পানীৰ সমস্যা হ'ব, খাদ্যৰ সমস্যা হ'ব, নিবনুৱা সমস্যা হ'ব। বা এতিয়া আমি যে কৰোণা ৰোগৰ কথা কৈছোঁ, যেনে এনেকৈ যদি বিদেশৰ পৰা মানুহ আহে, তেতিয়া কি হ'ব, সেই দেশৰ পৰা অহা মানুহৰ লগত যদি অন্য কিবা যদি ভাইৰাছ বা তেনেকুৱা কোনো জীৱাণুৱে আক্ৰমণ কৰা লোক আহে, তেতিয়াহ'লে কৰোণাই হওক বা আন বেমাৰেই হওক, সেই বেমাৰ আহি ইয়াতে সংক্ৰমণ হ'ব পাৰে। মানে সংক্ৰমণ হ'ব পাৰে, বেমাৰৰ বীজাণু বাঢ়িব পাৰে, বা ৰাজনৈতিক অস্থিৰতা সৃষ্টি হ'ব পাৰে। মানে দেশখনে ভালদৰে শাসন কৰিব নোৱাৰিব পাৰে। এই সমস্যাবিলাকৰ মাজত যেতিয়া থাকিব, খোৱা পানী যোগান নিদিব, ৰাইজে বা জনসাধাৰণে আন্দোলন কৰিব, খাদ্য ঠিকমতে নাপাব, জনসাধাৰণে আন্দোলন কৰিব, এই গোটেইবিলাক কাৰণত ৰাজনৈতিক অস্থিৰতা সৃষ্টি হ'ব, বা চৰকাৰে বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হ'ব, যাক সমাধান কৰিব নোৱাৰিব। এই জনপ্ৰব্ৰজনে এনেকুৱা ধৰণৰ সমস্যাবিলাক সৃষ্টি কৰিব। যদি জনসংখ্যা কি হয়, আন্তঃপ্ৰব্ৰজন হয়, আন্তঃপ্ৰব্ৰজন হ'লে এইবিলাক সমস্যা। যদি বহিঃপ্ৰব্ৰজন হয়, তে ভাৰতবৰ্ষৰ পৰা ৰিচোৰ্চ পাৰ্চনবিলাক, যিবিলাক সম্পদ বুলি ধৰা হ'ল, ভাল এজন ছাত্ৰ আছিলে, পঢ়াত ভাল, ভাৰতবৰ্ষৰ কাৰণে সেইটো সম্পদ আছিল। তেখেত যদি ভাৰতবৰ্ষত থাকে, ভাৰতবৰ্ষৰ কোনো এটা দিশত যদি তেখেত এজন চাইণ্টিষ্ট হয়, তেতিয়াহ'লে ভাৰতবৰ্ষৰ বিজ্ঞানৰ বিকাশটো ভাল হ'ব। তেখেত যদি ডক্তৰ হয়, তেতিয়াহ'লে চিকিৎসা বিজ্ঞানৰ বিকাশ হ'ব। তেখেত যদি ভাল এজন শিক্ষক হয়, শিক্ষাৰ ক্ষেত্ৰত বিকাশ ভাল হ'ব। কিন্তু তেখেত যদি নাথাকি আন এখন দেশত গৈ স্থায়ীভাৱে থাকিবলৈ ল'লে, তেতিয়াহ'লে সেই
দেশখনে হেৰুৱাব লগা হ'ল মানে কিছুমান ৰিচোৰ্চ পাৰ্চন যিবিলাক সমল ব্যক্তি যিবিলাক আছে যিবিলাক সম্পদশীল ব্যক্তি সেই ব্যক্তিসকল যদি অইন দেশলৈ গুচি যায় সেই দেশখনে কি কৰে বিভিন্ন সমস্যাৰ মুখামুখি হ'ব লগা হয় মানে সেই দেশখনৰ ৰাজনৈতিক সামাজিক বা বিজ্ঞান প্ৰযুক্তি আদিৰ উন্নতিৰ ক্ষেত্ৰত বাধা আহি পৰে অৰ্থাৎ আন্তঃপ্ৰব্ৰজনৰ সমস্যা সৃষ্টি কৰে বহিঃপ্ৰব্ৰজনেও সমস্যা সৃষ্টি কৰে এতিয়া প্ৰব্ৰজন মানে কিয় কৰে ধৰি ললোঁ গাঁৱৰ পৰা এজন মানুহে গুৱাহাটীত আহি বসবাস কৰিবলৈ ল'লে স্থায়ী বসবাস কৰিবলৈ ল'লে কি কাৰণত তেখেতে গাঁৱত কি কৰিব পৰা নাছিল তেখেতৰ হয়তো বৃত্তি এটা স্থায়ীভাৱে বৃত্তি পোৱা নাছিল সেইকাৰণে তেখেতে কি হ'ল গাঁৱৰ পৰা গুৱাহাটীলৈ আহিলে গুৱাহাটীত আহি তেখেতে এটা চাকৰি কৰিলে অৰ্থাৎ কৰ্মসূত্ৰে আহিব পাৰে বা বিবাহ সূত্ৰে ধৰি ললোঁ কোনোবা এজন ছোৱালীক ভাৰতবৰ্ষৰ ল'ৰা এজনে বিয়া পাতিলে মানে আমেৰিকাৰ ছোৱালীজনীক ভাৰতবৰ্ষত ল'ৰা এজনে বিয়া পাতিলে অৰ্থাৎ সেই বিয়া পতাৰ ফলত সেই নাগৰিকজন ভাৰতীয় নাগৰিক হ'ল বিবাহ সূত্ৰে অৰ্থাৎ তেখেতে ভাৰতবৰ্ষৰ নাগৰিকত্ব লাভ কৰে অৰ্থাৎ এইটো এটা প্ৰব্ৰজনে হয় এনেকৈ অৰ্থাৎ বিবাহ সূত্ৰে আহিব পাৰে বা সামাজিক বাধ্যবাধকতাত আহিব পাৰে বা আন্দোলনৰ জৰিয়তে আহিব পাৰে ধৰি ললোঁ এখন ঠাইত সদায় কি হয় আন্দোলন হৈ থাকে চ' আন্দোলন হৈ থাকিলে জনসাধাৰণৰ কি হ'ব তাত সমস্যা সৃষ্টি হ'ব বিভিন্ন ধৰণৰ সমস্যা খাদ্যৰ পৰা খোৱা পানীৰ পৰা আদি বিভিন্ন ধৰণৰ সমস্যা সৃষ্টি হ'ব গতিকে তাত মানুহে থাকিবলৈ বেয়া পাই বেলেগ ঠাইলৈ গুচি যাব অৰ্থাৎ মানুহৰ ব্যক্তিগত জীৱনত বা সামাজিক জীৱনত অসুবিধা য'ত বেছি আছে সেই ঠাইৰ পৰা মানুহ সুবিধাজনক ঠাইলৈ বসবাস কৰিবলৈ আহে এনেকৈ প্ৰব্ৰজনটো বাঢ়ি গৈ থাকে এতিয়া এটা ঠাইত পৰ্বতত মানুহ বাস কৰিছে তাত খেতি বাতিটো ভালদৰে নহ'ব তাত বিভিন্ন সমস্যা যেনে পানীৰ সমস্যা হ'ব পাৰে বা বিদ্যুতৰ সমস্যা হ'ব পাৰে তাত বস্তু বাহিনী লৈ যোৱাত বিভিন্ন সমস্যা হ'ব পাৰে সেই মানুহখিনিয়ে গৈ কি কৰিব ক'ৰবাত যদি ভাল ঠাই পায় সমভূমি পায় য'ত খেতি বাতিও কৰিব পাৰে পানীৰ সুবিধা এই সকলোবিলাক সুবিধা পোৱাৰ বিনিময়ত কি কৰিব সেই ঠাইলৈ সেই অঞ্চলৰ মানুহ আহিব পাৰে অৰ্থাৎ এইটো কৃষিভূমিৰ প্ৰাচুৰ্যতাৰ ওপৰত ভিত্তি কৰি কিছুমান মানুহ কি কৰে প্ৰব্ৰজন কৰে আৰু উন্নত শিক্ষাৰ কাৰণে বা কৰ্মসংস্থাপনৰ বাবেতো ক'লোৱে উন্নত শিক্ষা ল'বৰ কাৰণে এখন দেশৰ পৰা আন এখন দেশলৈ যাব পাৰে বা এখন ঠাইৰ পৰা আন এখন ঠাইলৈ যাব পাৰে শিক্ষা গ্ৰহণ কৰিলে শিক্ষা গ্ৰহণ কৰি তাতেই কৰ্মসংস্থাপন পালে আৰু তাতে বসবাস কৰিবলৈ ল'লে বা কিছুমান কি হ'ব পাৰে যে এটা অঞ্চলত কি হয় অন্য ধৰ্মৰ মানুহ বেছি আছে আৰু সেই ধৰ্মৰ মানুহখিনিয়ে তাত থকা সীমিত সংখ্যক ধৰ্মৰ মানুহৰ ওপৰত অত্যাচাৰ কৰিব পাৰে বা সেই কষ্ট দিব পাৰে তেতিয়া সেই মানুহখিনি তাৰ পৰা তেখেতসকলৰ উপযুক্ত স্থানলৈ গুচি আহিব পাৰে ধৰি লওক এখন খ্ৰীষ্টান ধৰ্মৰ প্ৰান্তিত তাত হিন্দু ধৰ্ম বা ইছলাম ধৰ্মৰ মানুহ বসবাস কৰে খ্ৰীষ্টান ধৰ্মৰ মানুহে যদি তেখেতসকলক অত্যাচাৰ কৰে তেতিয়া কি কৰিব তাত থকা সংখ্যালঘু সম্প্ৰদায়বিলাকে তাৰ পৰা লাহে লাহে আঁতৰ হৈ আহি নিজৰ এখন সুবিধাজনক ঠাইত বসবাস কৰিবলৈ ল'লে এনেকুৱা ধৰ্মীয় কাৰণত হ'ব পাৰে বা ৰাজনৈতিক কাৰণত হ'ব পাৰে কোনো এখন দেশে আক্ৰমণ কৰি সেইখিনি দখল কৰিলে সেই দখল কৰা ঠাইখিনি যিখিনি নাগৰিক সেই নাগৰিকখিনি এখন দেশৰ নাগৰিক হ'ব ত' তেখেতসকলৰ সেই ৰাজনৈতিক কাৰণত কি হ'ল তাৰে মানুহখিনি এখন দেশৰ নাগৰিক হ'ল বা তাৰে মানুহখিনি কি হ'ল মাটিখিনি যিহেতু দখল কৰাৰ পিছত তাৰে মানুহখিনি হয়তো নিজক যিখন দেশক ভাল পায় সেইখন দেশকে গুচি গ'ল সেনেকৈও কি হ'ব সেই ঠাইৰ পৰা আন এখন ঠাইলৈ মানুহ গুচি যাব পাৰে এইটো এটা ৰাজনৈতিক কাৰণো জনপ্ৰব্ৰজন হ'ব পাৰে ধৰি লওক প্ৰাকৃতিক হঠাৎ কোনোবা এখন ঠাইত ভূমিকম্প হৈ তাৰ সকলো সা সম্পত্তি নষ্ট হৈ গ'ল তাৰে মানুহখিনিয়ে তাত থাকিব নোৱাৰে যিখিনি বাচি আছিল সেই মানুহখিনি তাত থাকিব নোৱাৰে গতিকে তেখেতসকলে সেই ঠাইৰ পৰা গুচি আহি আন এখন ঠাইত বসবাস কৰিব সেইটো তেনেকুৱাকৈ তেখেতসকলে কি কৰিলে ভূমিকম্পৰ কাৰণে বা ডাঙৰ ধুমুহা আহিল বা সাগৰীয় ঢৌ চুনামি এনেকুৱা ধৰণৰ প্ৰাকৃতিক দুৰ্যোগৰ কাৰণে কোনো এটা অঞ্চলৰ পৰা আন এটা অঞ্চললৈ জনপ্ৰব্ৰজন হয় বা কেতিয়াবা কি হয় ভয় বা বল প্ৰয়োগ কৰি কোনো এটা অঞ্চলৰ মানুহক খেদি পঠিয়ালে ধৰি ল'লোঁ ভাৰতবৰ্ষত থকা মানুহখিনিক ভাৰতবৰ্ষত থকা কিছুমান মানুহক যদি আমি ভয় প্ৰদান কৰোঁ
যে বা অন্য দেশত যদি মানুহে তেখেতসকলৰ কিছুমানে ভয় প্ৰদান কৰে, ধৰা কোনোবাই মাৰিবই আহিলে, কাটিবই আহিলে, খেদি আহিলে, এনেকুৱা কাৰণত ভয় খালে, কোনো এটা সম্প্ৰদায় আন এটা সম্প্ৰদায়ক মাৰধৰ কৰিবৰ কাৰণে আহিলে, এনেকুৱাকৈ ভয় পাই তাৰ পৰা আন এখন ঠাইলৈ গুচি গৈ তাত বসতি স্থাপন কৰে। এনেকৈ জনপ্ৰব্ৰজন মানে বল প্ৰয়োগ কৰিও কি কৰা হয়, জনপ্ৰব্ৰজন কৰা হয়। প্ৰাকৃতিক কাৰণত যেনে ভূমিকম্প বা চুনামি, গৰাখহনীয়া, মহামাৰী এনেকুৱা কাৰণত, ৰাজনৈতিক কাৰণত, ধৰ্মীয় কাৰণত, সম্পদৰ প্ৰাচুৰ্যতাৰ কাৰণে, মানে য'ত সম্পদ বেছি থাকে, সম্পদ বেছি থাকিলে তাত ডাঙৰ ডাঙৰ উদ্যোগ গঢ় লৈ উঠিল আৰু সেই উদ্যোগত কাম পাবৰ কাৰণে, কৰ্মসংস্থাপন পৰা এখন ঠাইৰ পৰা আন সেই ঠাইলৈ মানুহ প্ৰব্ৰজন ঘটে। গতিকে এইবিলাক কাৰণত জনপ্ৰব্ৰজন হয়। আৰু জনপ্ৰব্ৰজনৰ ফলত বিভিন্ন সমস্যাৰ সৃষ্টি হয়, যেনে নিবনুৱা সমস্যা হ'ব পাৰে, জনসংখ্যাৰ গাঁথনি পৰিৱৰ্তন হ'ব পাৰে, ৰাজনৈতিক অস্থিৰতাৰ সৃষ্টি হ'ব পাৰে, খাদ্যৰ সমস্যা হ'ব পাৰে, মহামাৰী হ'ব পাৰে আদি বিভিন্ন ধৰণৰ এশএবিধ সমস্যাৰ সৃষ্টি হ'ব পাৰে। এতিয়া জনপ্ৰব্ৰজনটোৰ ফলত এটা ঠাইত জনসংখ্যা বৃদ্ধি হ'ব পাৰে, আৰু জনসংখ্যা যদি বৃদ্ধি এটা হাৰত, নিৰ্দিষ্ট হাৰত যদি হয় কোনো কথা নাই। যদি একেবাৰে বহুত জনসংখ্যা বৃদ্ধি পায়, মানে উচ্চ হাৰত যদি জনসংখ্যা বৃদ্ধি পায়, তাক আমি জনসংখ্যাৰ বিস্ফোৰণ বুলি কওঁ। ধৰি ললোঁ 100জন মানুহ বৃদ্ধি পাব লাগিছিল বছৰত, যদি 5000 জন বৃদ্ধি পায়, এইটো কি বুলি ক'ম? জনসংখ্যা বিস্ফোৰণ হোৱা বুলি কওঁ। অৰ্থাৎ অত্যাধিক হাৰত জনসংখ্যা বৃদ্ধি হোৱাকে জনসংখ্যা বিস্ফোৰণ বুলি কোৱা হয়। জনসংখ্যা বিস্ফোৰণ বিভিন্ন কাৰণত হ'ব পাৰে। যদি চিকিৎসা বিজ্ঞানৰ উন্নত চিকিৎসা বিজ্ঞান হোৱাৰ কাৰণে মৃত্যুৰ সংখ্যা বা মৃত্যুৰ হাৰ কমি গ'ল, কিন্তু জন্মৰ হাৰ কিন্তু নিয়ন্ত্ৰণ যদি নকৰে, মানুহে জন্মৰ হাৰ বৃদ্ধি হ'ল আৰু মৃত্যুৰ হাৰো কমি গ'ল। মৃত্যুৰ হাৰ কমাৰ বাবে জন্ম হাৰ বৃদ্ধি হোৱাৰ বাবে কি হ'ব পাৰে? জনবিস্ফোৰণ হ'ব পাৰে। আৰু নিৰক্ষৰতাৰ কাৰণে কিছুমানে ধৰ্মীয় বিশ্বাসী যে আমাক যিমান ভগৱানে কি কৰিছে, ভগৱানৰ দান, গতিকে আমাৰ ল'ৰা ছোৱালীবিলাক ভগৱানৰ দান, সেনেকৈ যদি ভাবি কোনো পৰিয়াল পৰিকল্পনা আঁচনি নলয়, জনসংখ্যক দিনক দিনে বৃদ্ধি কৰি গৈ থাকে, কোনো ধৰণৰ পৰিকল্পনা নলয়, সেইটো কাৰণতো কি হ'ব পাৰে? জনবিস্ফোৰণ হ'ব পাৰে। আৰু ধৰ্মৰ বিশ্বাস বা ধৰ্মীয় অন্ধবিশ্বাস বা পুৰণিকলীয়া নীতি নিয়ম মানি লৈ জনসংখ্যা কমৰ কোনো ব্যৱস্থা যদি নকৰে, তেতিয়া কি হ'ব পাৰে? জনবিস্ফোৰণ হ'ব পাৰে। আৰু চৰকাৰে যদি কোনো আঁচনি নলয়, জনবিস্ফোৰণ হৈ থাকক, কোনো ধৰণৰ আঁচনি বা কোনো ধৰণৰ আইন প্ৰণয়ন নকৰে, তাৰ ফলতো কি হ'ব পাৰে? অত্যাধিক হাৰত জনসংখ্যা বৃদ্ধি হ'ব পাৰে। এইবিলাক বিভিন্ন কাৰণত জনসংখ্যা দ্ৰুতভাৱে বৃদ্ধি হ'ব, যাক আমি জনবিস্ফোৰণ বুলি ক'ব পাৰোঁ। এইখিনি আমাৰ জনসংখ্যা বৃদ্ধি বা জনবিস্ফোৰণ, প্ৰব্ৰজন, অন্তঃপ্ৰব্ৰজন, বহিঃপ্ৰব্ৰজন, আন্তঃপ্ৰব্ৰজন, বহিঃপ্ৰব্ৰজন আৰু প্ৰব্ৰজন হোৱাৰ কাৰণ বা প্ৰব্ৰজনৰ ফলত কি কি সমস্যাৰ সৃষ্টি হয়, এইখিনি আজি তোমালোকক এই ক্লাছটোৰ জৰিয়তে শিকালোঁ। তোমালোকে এইখিনি ভালদৰে মনোযোগ দি শুনিবা আৰু এইখিনি কথা তোমালোকে কিতাপত ভালদৰে অধ্যয়ন কৰিবা। আৰু যদি ইয়াত কিবা তোমালোকে বুজি নোপোৱা থাকে মোক জনাবা। যদি তোমালোকৰ কোনো ধৰণৰ ইয়াতে কি নাথাকে, বুজি নোপোৱা কোনো নাথাকে, গোটেইখিনি ভালদৰে বুজি পাইছা, তেতিয়াহ'লে ইয়াৰ পৰা তোমালোকে নিজাকৈ কিছুমান সৰু সৰু কুৱেশ্যন বাচিবা। এইটো এটা গুৰুত্বপূৰ্ণ কথা যে তোমালোকে যিমানে কুৱেশ্যন নিজে তৈয়াৰ কৰিব পাৰিবা আৰু তাৰ পৰা এনচাৰটো উলিয়াব পাৰিবা, এইটো তোমালোকৰ কাৰণে ভৱিষ্যতৰ কাৰণে ভাল হ'ব। আৰু এইখিনিতে কওঁ, মানুহ হৈছে সম্পদ, মানুহ বিপদ নহয়, মানুহক সম্পদ বুলি কোৱা। কিয়নো মানুহে কি কৰিব পাৰে? বিভিন্ন ধৰণৰ বস্তু সৃষ্টি কৰিব পাৰে। মানুহে সৃষ্টি কৰিছে, আমি যেতিয়া মোবাইলত আমি ভিডিঅ' কৰি আছোঁ, এই মোবাইলটো মানুহ সৃষ্টি কৰিছে। গতিকে যিজনে মানুহ মোবাইলটো সৃষ্টি কৰিছে, সেই তেখেতৰ টেকন'লজি যি, তেখেতৰ বুদ্ধিমত্তা যি, তেখেতৰ কলা কৌশলৰ যি জ্ঞান, সেই জ্ঞানখিনি হৈছে তেখেতক সম্পদ কৰি দিছে। অৰ্থাৎ তেখেতে আমাক এটা নতুন বস্তু সৃষ্টি কৰাইছে। অৰ্থাৎ মানুহৰ বুদ্ধি জ্ঞান এইবিলাক থকাৰ কাৰণে মানুহক মানৱ সম্পদ বুলি ধৰা হয়। কিয়নো মানুহে বিভিন্ন ধৰণৰ বস্তু সামগ্ৰী নতুনকৈ তৈয়াৰ কৰিব পাৰে, যিবিলাক সম্পদ হয়। অৰ্থাৎ মানুহে সম্পদ সৃষ্টি কৰিব পাৰে কাৰণে মানুহক কি বুলি কোৱা হয়? সম্পদত ধৰা হয়।
এই যি মানুহক সেইকাৰণে মানৱ সম্পদ বুলি কয়। আমি তিনি ধৰণৰ সম্পদ পালোঁ, যে প্ৰাকৃতিক সম্পদ আৰু মানৱ সৃষ্ট সম্পদ আৰু মানুহকো এটা এক্সট্ৰা ভাগত ভাগ কৰা হৈছে, সেইটো হৈছে মানৱ সম্পদ। সম্পদক আমি তিনিটা ভাগত ভাগ কৰিব পাৰোঁ, মানে মানৱ সম্পদ এইটো এটা, প্ৰাকৃতিক সম্পদ আৰু মানৱ সৃষ্ট সম্পদ। এতিয়া তোমালোকে সদায় নিজকে সম্পদ হিচাপে নিজকে গঢ়িবলৈ চেষ্টা কৰিব লাগে। মানে তোমালোকেও তোমালোকৰ জৰিয়তে নতুন অকল যে কিবা এটা বস্তু তৈয়াৰ কৰাই নহয়, নতুন কাৰোবাক যদি জ্ঞান দিব পাৰা, নতুন যদি কৌশল কাৰোবাক দিব পাৰা, নতুন কথা যদি শিকাব পাৰা, তোমালোকৰ অন্তৰত যদি সৃষ্টিৰ ভাৱ আহে, তোমালোক কি হ'বা? মানৱ সম্পদ। ভাবা তুমি ধুনীয়াকৈ কবিতা এটা লিখিব পাৰা, সেইটো এটা মানৱ সম্পদ। তুমি ধুনীয়াকৈ গাড়ী চলাব পাৰা, অৰ্থাৎ এইটো এটা কৌশল শিকিছা, সেই তুমি সেনেকৈও মানৱ সম্পদ হয়। তুমি ভৱিষ্যতে কি হ'লা? এজন ভাল ডক্তৰ হ'লা, সেইটো এটা মানৱ সম্পদ। তাকে নকৰি এলোৱা হৈ ঘৰত বহি থাকিলা, যদি সম্পদ নহ'ব, তেতিয়া বিপদ হ'ব। তাক তুমি বিভিন্ন ধৰণৰ শিক্ষা আহৰণ কৰি যদি শুই বহি থকা, কাৰো যদি একো কাম কৰিব নোৱাৰা বা দেশৰ একো উন্নয়ন কৰিব নোৱাৰা, তেতিয়াও তুমি সম্পদ নহ'বা। অৰ্থাৎ সম্পদ হ'ব লাগিলে তুমি সমাজক কিবা দিব লাগিব, দেশখনক কিবা দিব লাগিব, তেতিয়াই তুমি সম্পদ হ'ব। আৰু এইখিনিয়ে আজি এই পাঠটোৰ আলোচনা। এইখিনি ভালদৰে শুনিবা। পৰৱৰ্তী পৰ্যায়ত আমি এনেকুৱাকৈ আমি পাঠবিলাক আলোচনা কৰি যাম, আৰু তাত যদি কিবা সমস্যা লাগে তোমালোকে মোক জনাবা।